ওপৰৰ পৰা পৰিল ভীম, ভীমে বোলে এক খামুচহে নিম। কি বাৰু এই সাঁথৰটোৰ উত্তৰটো? উত্তৰটো হৈছে কোৰ বা কোদাল। আমন জিমনকৈ বহি থাকে, হেণ্ডছেক কৰিলেই বমি কৰে। কি বাৰু এই সাঁথৰটোৰ উত্তৰটো জানেনে বাৰু? উত্তৰটো হৈছে দমকল। এপাৰি আলু এপাৰি দাঁত, তাক বিচাৰি নাপালে ওলাই অবাইচ মাত। উত্তৰটো হৈছে ফণী। ফণীখনৰ এপাৰি আলু এপাৰি দাঁত নহয় জানো? বিচাৰি নাপালে আমাৰ খং উঠে। বেঙে কৰে কালৈ ভয়, চোবাই নাখায় গিলিহে থয়। কি বাৰু উত্তৰটো জানেনে? উত্তৰটো হৈছে সাপ। হয়নে বাৰু? আপোনালোকৰ বাবে এইবাৰ এটি সাঁথৰ আগবঢ়াইছোঁ, উত্তৰটো কমেণ্ট কৰি জনাবচোন। একেটা গিলাচত দুই ৰঙৰ পানী, যিয়ে ক'ব নোৱাৰে সি নহয় পৃথিৱীৰ প্ৰাণী। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টোত এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।